নমস্কাৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি বিজ্ঞানৰ কালাংশত আমাৰ পঢ়িবলগা পাঠটো আছিল 6 নম্বৰ যিটো পাঠ জীৱ আৰু জড় ইয়াত আমি পঢ়িবলৈ পাম জীৱ কি জড় কি জীৱ আৰু জড়ৰ বৈশিষ্ট্যসমূহ কি কি আৰু জীৱ আৰু জড়ৰ পাৰ্থক্যসমূহ কি কি সেই তিনিটা বস্তুৱে আমি পঢ়িবলৈ পাম পাঠটোত মই পঢ়াই দিয়াৰ পাছত তোমালোকে সকলোৱে ভিডিঅ'টো চোৱাৰ পাছত পাঠটো আকৌ পঢ়িবা পঢ়িলে মই কোৱা কথাবোৰত যদি কিবা অসুবিধা হয় পাঠটো পঢ়িলে আকৌ থকাখিনিও বুজি পাবা এতিয়া জীৱ কি আমি মানুহবোৰ জীৱ হয়নে এই ফটোখনত দেখুৱাইছে চোৱা এয়া এইটো এটা এজন মানুহ হয়নে এইটো গৰু এইটো এজোপা গছ তাৰ মানে এইবোৰ হ'ল জীৱ এইবোৰক আমি জীৱ বুলি ক'ব পাৰোঁ কি কাৰণে ক'ব পাৰোঁ এই মানুহ আমি জীয়াই থাকোঁ আমি বিভিন্ন কাম কাজ নিজে কৰিব পাৰোঁ আমি নিজৰ কামবোৰ নিজে কৰি লওঁ গছজোপাই আমি জীয়াই থাকিবৰ কাৰণে উশাহ নিশাহ লওঁ আমি আহাৰ খাওঁ আমি দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কামবোৰ কৰোঁ হয়নে কিন্তু তাৰ বিপৰীতে আৰু কেইটামান ছবি দেখাইছে চোৱা এইখন চকী এইখন কিতাপ এইটো পানী গিলাচ এইবোৰ বিভিন্ন ধৰণৰ আনুষাংগিক বস্তু দেখাইছে এইকেইটা পেন এইবোৰ হ'ল কি এই বস্তুবোৰ তুমি ইয়াত যে এনেকৈ থৈ দিছা সেইবোৰ তেনেকৈয়ে থাকিব আৰু এইবোৰ লৰচৰ কৰিব নোৱাৰে তোমাৰ প্ৰয়োজনত তুমি ইয়াক ইফালৰ পৰা সিফালে নিব পাৰা ভালদৰে সজাই থ'ব পাৰা এই বস্তুবোৰে কি কৰিব পাৰে নিজৰ কাম নিজে কৰিব নোৱাৰে ইহঁতক জীয়াই থাকিবৰ কাৰণে আমাৰ নিচিনাকৈ আহাৰ খাবও নালাগে এহেঁতি উশাহ ল'বও নোৱাৰে গতিকে এই বস্তুবোৰক কি বুলি কোৱা হয় জড় বুলি কোৱা হয় ইয়াৰ পৰা আমি কি বুজিলোঁ যে আমাৰ কি আছে আমাৰবোৰৰ প্ৰাণ আছে হয়নে মানুহ গছ গছনি চৰাই চিৰিকটি এইবোৰৰ প্ৰাণ আছে কাৰণে আমি ঘূৰি ফুৰিব পাৰিছোঁ গতিকে প্ৰাণ থকা বস্তুবোৰক জীৱ বুলি কয় আনহাতে প্ৰাণ নথকা বস্তুবোৰক কি বুলি কোৱা হয় জড় বুজি পালানে জীৱ আৰু জড় মানে কি যিবোৰ বস্তুৰ প্ৰাণ আছে সেইবোৰ জীৱ আৰু যিবোৰ বস্তু প্ৰাণ নাই সেইবোৰ জড় জীৱৰ উদাহৰণ কি কি ক'লোঁ এইবোৰ মানুহ গৰু ছাগলী বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি এইবোৰ হ'ল জীৱ জড় কি কি বিভিন্ন ধৰণৰ উপাদান যেনে এই ইয়াত দেখুওৱা যেনিবা চকী টেবুল গ্লাছ কিতাপ কলম পেঞ্চিল এইবোৰ হ'ল জড় তোমাৰ ওচৰতো যিমানখিনি বস্তু আছে যিখিনি নেকি তুমিহে চলাচল কৰিব পাৰা তাহাঁতি নিজে একো কাম কৰিব নোৱাৰে সেইবোৰক কি বুলি কোৱা হয় জড় বুলি কোৱা হয় তুমি চকুৰে দেখা জীৱবোৰৰ আৰু জড়বোৰৰ এখন তালিকা প্ৰস্তুত কৰিবা এফালে জীৱ বুলি লিখিবা আৰু এফালে জড় বুলি লিখিবা তাত যিমানবোৰ জীৱৰ নাম জানা যেইটা জানা তুমি ধৰি লোৱা মই খুব বেছি 15টামান দিছোঁ 15টা জীৱৰ নাম লিখিবা আৰু 15টা তেনেকৈ জড়ৰ নাম লিখিবা এখন তালিকা প্ৰস্তুত কৰিবা সেইখন আমাৰ দ্বিতীয় একক পৰীক্ষাৰ কাৰণে কি লাগিব আমাৰ দ্বিতীয় একক পৰীক্ষাত যিহেতুকে প্ৰকল্প থাকে প্ৰকল্প লাগিবই সেইটো প্ৰকল্প তোমালোকে প্ৰস্তুত কৰিব লাগিব ইয়াতে এইখিনিতে খালি আৰু এটা কথা মই কৈ থওঁ যে গছ জীৱ যদিও গছে কিন্তু লৰচৰ কৰিব নোৱাৰে কি কাৰণে নোৱাৰে যে গছৰ শিপাই মাটিত খামুচি ধৰি থাকে মাটিত খামুচি ধৰি গছজোপা ৰৈ থকাত সহায় কৰে কাৰণে গছ জীৱ হ'লেও গছে লৰচৰ কৰিব নোৱাৰে কিন্তু বাকী জীৱবোৰে লৰচৰ কৰিব পাৰে এইখিনিতে আমি জীৱ আৰু জড়ৰ কেইটামান বৈশিষ্ট্য পঢ়িম বৈশিষ্ট্যৰ প্ৰথম বৈশিষ্ট্যটোত কি আছে জীৱই উশাহ নিশাহ লয় হয় আমি যদি গৰু এটা শুই থাকোঁতে মন কৰোঁ তাৰ বুকুখন কি হৈ থাকিব উঠা নমা কৰি থকা দেখিম ঠিক সেইদৰে গৰুৰ বাৰু বাদেই দিলোঁ তুমি নিজৰ নাকৰ ওচৰতে হাতখন দি চাবাচোন আমাৰ নাকত কি হ'ব আমি অকণমান লাহেকৈ আমাৰ হাতখনত কি হ'ব গৰম বায়ু লাগিব গৰম বায়ু সোমাই যোৱা ওলাই যোৱা আমি আন্দাজ কৰিব পাৰিম হাতত বায়ুটো লাগি থাকিব তাৰ পৰা আমি গম পালোঁ যে আমিও উশাহ লৈছোঁ হয়নে আমি মানুহবোৰেও উশাহ লৈছোঁ কিন্তু ইয়াতে দুটা শব্দ আছে এটা হ'ল উশাহ এটা হ'ল নিশাহ উশাহ মানে কি নিশাহ মানে কি জীয়াই থাকিবলৈ যে আমি বায়ুমণ্ডলৰ পৰা বায়ুভাগ গ্ৰহণ কৰিলোঁ তাক কোৱা হয় উশাহ আমি মানুহে উশাহত কি গেছ লওঁ অক্সিজেন গেছ লওঁ হয়নে তাৰ পৰা আমি গ্ৰহণ কৰাৰ পাছত আমাৰ ভিতৰৰ পৰা আকৌ আমি বায়ুভাগ বাহিৰলৈ উলিয়াই দিওঁ গম পালানে আমি ভিতৰৰ পৰা যে বাহিৰলৈ বায়ুবোৰ উলিয়াই দিওঁ তাক কোৱা হয় নিশাহ আমি জীয়াই থাকিবৰ কাৰণে উশাহ বায়ু লওঁ তাৰ সি হ'ল উশাহ আকৌ বায়ু বাহিৰলৈ উলিয়াই দিওঁ সি হ'ল নিশাহ আমি মানুহে উশাহত অক্সিজেন গেছ লওঁ নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ গছ গছনিবোৰে উশাহত কাৰ্বন ডাই অক্সাইড লয় আৰু নিশাহত কি এৰি দিয়ে অক্সিজেন গেছ এৰি দিয়ে
উশাহ আৰু নিশাহৰ প্ৰভেদটো বুজিবলৈ চেষ্টা কৰিবা। তাৰ পাছতে আছে জীৱই আহাৰ খায়। আমি জানো আমি গছ-গছনিয়ে হওক, চৰাই-চিৰিকটিয়ে হওক, আমি মানুহ দুনুহ হওক, আমি সকলোৱে জীয়াই থাকিবৰ কাৰণে, আমি আমাৰ কাম কাজ কৰিবৰ কাৰণে, আমি ডাঙৰ হ'বৰ কাৰণে আমি কি কৰিব লাগে? আহাৰ খাব লাগিবই। জীৱই নতুন জীৱৰ জন্ম দিয়ে। আমি সকলো মানুহে হওক, গৰু, ছাগলী, কুকুৰ বা সাপ, জেঠী যিমান জীৱ আছে বা গছবোৰেও নিজৰ নিচিনা একে জীৱৰ জন্ম দিয়ে। কিন্তু জড়বোৰে তেনেধৰণৰ কাম কৰিব নোৱাৰে। তাৰ পৰা জীৱৰ বৃদ্ধি হয়। সেইদৰে মানুহৰ ল'ৰা ছোৱালীবোৰ এতিয়া সন্তান জন্ম হয়, লাহে লাহে ডাঙৰ হয়। কুকুৰ, ছাগলী আদিৰ কি হয়? পোৱালি জন্ম হয়, সেইবোৰ ডাঙৰ হয়। গছৰ পুলি এটা হয়, সেইবোৰ ডাঙৰ হয়। গতিকে জীৱৰ কি হয়? বৃদ্ধি হয়, কিন্তু জড়ৰ বৃদ্ধি নহয়। তোমালোকক এটা পৰীক্ষা কৰিবলৈ দিছে, এইটো কৰি চাবাচোন। এতিয়া ঘৰতে আছা, সকলোৱে কৰিবলৈ খুব সুবিধা। কি কৰিবলৈ কৈছে? টাবত এটা গছ পুলি ৰুবলৈ দিছে আৰু কাষতে এটা শিলগুটিও থ'বলৈ কৈছে। তুমি টাবটোৰ কাষতো থ'ব পাৰা, মাটি এইখিনিতে থৈ দিব পাৰা, হয়নে? এতিয়া তুমি সদায় তেতিয়া পানী দি থাকিবা ইয়াত। আৰু তাৰ পাছতে বাকী আহাৰ পানী যিজত আছে এই মাটিৰ পৰা পাবই নহয়। অলপ দিনৰ পাছত কি দেখিলা? চাবলৈ কৈছে। আমি অলপ দিনৰ পাছত কি দেখিম? যে এই গছজোপা ডাঙৰ হ'ব লাহে লাহে, ঠন ধৰিব, কিন্তু শিলগুটিটো একেভাগেই থাকিব। কাৰণ কি? শিলগুটিটো হ'ল জড়, সি নিজে একো কৰিব নোৱাৰে। কিন্তু আমাৰ প্ৰাণ আছে, গছজোপাৰ প্ৰাণ আছে, সি হ'ল জীৱ। গম পালানে? এইটো পৰীক্ষা তোমালোকক কৰিবলৈ দিছে। কৰি চাবাচোন বাৰু সকলোৱে। গতিকে এই পাঠটো আমাৰ কাৰণে এটা সহজেই পাঠ। আমি সকলোৱে জানোৱেই এইকেইটা কথা, যে আমি জীৱ কি? প্ৰাণ থকাবোৰ জীৱ, প্ৰাণ নথকাবোৰ জড়। আৰু আমি এনেধৰণৰ চাৰিওফালে বহুতবোৰ জীৱ আৰু জড়ৰ বৈশিষ্ট্য দেখিছোঁ। আৰু এনেবোৰ জীৱ জড়ৰ উদাহৰণে মই তোমালোকক তালিকা প্ৰস্তুত কৰিবলৈ কৈছোঁ। আৰু বাকীখিনি বৈশিষ্ট্যৰে সৈতে এই পাঠটো তোমালোকে সুন্দৰকৈ পঢ়িবা। তাৰ পাছত যদি কিবা বুজি নাই পোৱা মোক পুনৰ সুধিবা। আৰু ইয়াৰ পাছৰ কালাংশত আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আৰু ইয়াত এটা খুব ধুনীয়া তোমালোকক সৰু এটা সাধুকথাৰ নিচিনা কাহিনী দিছে, সেই কাহিনীটো নিজে পঢ়িবাচোন। আজিলৈ সামৰিছোঁ। ধন্যবাদ।